নমস্কাৰ দৰ্শকসকল, সকলোকে মীনাক্ষী গগৈ চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এবিধ পিটিকাৰ ৰেচিপি, হাতী ভেকুৰীৰ পিটিকা। আমাৰ অসমীয়া খাদ্য তালিকাত পিটিকাৰ এটা বিশেষ স্থান আছে নহয়নে বাৰু? আমি বিভিন্ন ধৰণৰ পিটিকা বনাওঁ। আজি হাতী ভেকুৰীৰ পিটিকা বনাম। আপোনালোকে চাই যাব, খুবেই সুস্বাদু হয়, খুবেই খাবলৈ ভাল হয়, কম সময়তে বনাবও পাৰি। গতিকে হাতী ভেকুৰীৰ পিটিকাখিনি বনাবলৈ আমি আৰম্ভ কৰোঁ আহক। প্ৰথমতে মই এইখিনি বইল কৰিম। এয়া মই পাত্ৰ এটাত অকণমান পানী লৈ লৈছোঁ, তাতে হাতী ভেকুৰীখিনি বইল কৰিম আৰু লগত আলু দিম। আলু 3টা, মই সৰু আলু 3টা টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। ইয়াত অকণমান নিমখ দিম মই, আৰু নিমখ দি গোটেইখিনি একেলগে সিজিবৰ কাৰণে ঢাকোন মাৰি থৈ দিম। দিলে খাবলৈও ভাল হয় আৰু খুব সোনকালে সিজি যায় বস্তুখিনি। গতিকে অকণমান নিমখ দি লৈছোঁ। মাজতে এবাৰ চাই লৈছোঁ সিজিছে নাই। এয়া চাওক, নাই সিজা, অকণমান বাকী আছে। গতিকে আকৌ এবাৰ ঢাকোন মাৰি মই 2 মিনিটমান ৰাখি দিম ইয়াক সিজিবৰ কাৰণে। প্ৰায় 3 মিনিটমানেই হ'ল। চাওকচোন বস্তুখিনি সিজিলে নাই। এয়া চাওক, আলুটো আপোনালোকে কাটি চাব পাৰে। এয়া চাওক, খুব ধুনীয়াকৈ সিজি গৈছে আলুবোৰো। গতিকে ভেকুৰীও সিজিছে। ইয়াক আমি পাত্ৰ এটাত উলিয়াই ল'ম। এয়া, আৰু ভেকুৰীখিনি এৰুৱাই আলুৰ বাকলি গুচাই ল'ম। এয়া চাওক, আলুৰ বাকলিখিনি মই গুচাই লৈছোঁ, ভেকুৰীখিনিও এৰুৱাই লৈছোঁ ঠাৰিৰ পৰা। এতিয়া ইয়াত আমি কি কি সামগ্ৰী দিম চাওঁ আহক। মই লৈছিলোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ কুটি লৈছোঁ, আদা এটুকুৰা কুটি লৈছোঁ, জলকীয়া 3টা কুটিছোঁ আৰু জালুক লৈছোঁ। এতিয়া গোটেই সামগ্ৰীখিনি ইয়াত মই একেলগে দি পিটিকি ল'ম। জালুকৰ গুড়াখিনিয়ে ইয়াৰ এটা বেলেগ এটা সোৱাদ আনি দিব, চাবচোন। এতিয়া আমি ইয়াত কি দিম, নিমখ দিম, কিয়নো সোৱাদ অনুসৰি নিমখ দিম, আৰু লগতে দিম অকণমান তেল। মিঠাতেল নহ'লে পিটিকা ভাল নহয়নে? গতিকে মিঠাতেল অকণমান দিম। আপোনালোকে এনেধৰণে ঘৰত হাতী ভেকুৰী পিটিকা বনাই খাই চাবচোন। খুবেই সুস্বাদু হয়, খুবেই ভাল হয় খাবলৈ। বিশেষকৈ জালুকৰ গুড়াখিনিয়ে এটা বেলেগ এটা সোৱাদ আনি দিয়ে। গতিকে ঘৰত এনেদৰে বনাই খাই চাব। হাতেৰে পিটিকিব, তেতিয়া পিটিকাখন ভাল হ'ব খাবলৈ। এয়া চাওক, মোৰ পিটিকা ৰেডি হৈ গৈছে। এনেধৰণে হাতী ভেকুৰী পিটিকা বনাই খাই চাবচোন। খাবলৈ কেনে পালে মোলৈ কিন্তু জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।